হে গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল ৰাণা ব্লগছ। এতিয়া আজি যিহেতু 15 আগষ্ট জানেই চবেই, সেইবাবে ক'তো যোৱা নহ'ল আৰু ঘৰতে আছিলোঁ। লগৰ কেইজনে ক'লাক যে খানা খাওঁ, সেইটো মই বোলো যে ব'ল খানা এখানে খাওঁ, কি কৰিম আৰু ক'তো যোৱা নহ'ল। সেইবাবে লগৰ কেইজনে তাতে আহি পাইছে, মই এতিয়া আহি আছোঁ গাইছ। আৰু যিহেতু তাহোঁ কোমৰা আনবা দিছিল, কোমৰাও লৈ আহিলোঁ হাঁহেদি খাব বুলি, সেইটো ভাবি যাই আছোঁ গাইছ। চাই থাকক আৰু কি ক'ব খানাত কেনেহেন কি হয় চব দেখাই আছে আপোনালোকক, চাই থাকোঁ। গাইছ আমি আহি আছোঁ, সেই ফাইনেলি আহি পালোঁ। চাই লওক গাইছ। আৰু আমাৰ ইয়াতে তাত দেশৰ গান বাজি মাৰক তাত বহি আছে, আৰু আমাৰ মুন্না দা একেবাৰে বাচন ধোৱাত বিজি, পুৰা বাচন ধোৱাত বিজি। চাই লওক একেবাৰে আৰু মুখে আমাৰ গমৰাই পুৰা একেবাৰে কোমৰা কাটাত বিজি, চানা দাই জ্বালা চালাত বিজি। আচম্বু এইয়ে জীৱন না। আৰু এতিয়া আমাৰ হাতটো ইয়াত থৈ দিয়া হৈছে, পুতি থৈ দিয়া হৈছে মাথাটো, কিবা বোলে পুতি থৈ মাৰিব লাগে, নাজানো দেচোন। চাই লওক আৰু পুৰা একেবাৰে আদা ৰচুন জ্বালা পিঁয়াজ চব কাটি আছে। চাই লওক গাছ বেছি চলি নাই, আমি মাত্ৰ কেইজনে। মজা লাগছে কিন্তু গাইছ। ফাইনেলি আমাৰ হাঁহ বচা হৈ গ'ল গাইছ। এতিয়া আমাৰ হাঁহটো পৰি আছে। মুন্না ভাই আৰু চানা ভাই মানে দুয়োটা দাদা হৈ, ভাই বুলি কৈছোঁ মিছাও, সেইকাৰণে চাব এই চাওক। আৰু এটা কথা কিন্তু গাইছ, আমাৰ গোমৰা চাই লওক একেবাৰে জ্বালাই তালাই বাচি মানে উৎপাত নোহোৱা কৰিছে একেবাৰে। কি ক'বা তুমি হা? এই চাওক জ্বালা তালা বাচি একেবাৰে নোহোৱা কৰিব লাগছে গাইছ, কি ক'ব আৰু জ্বালা কৈ দিয়ে এটাই মোক। এই 2টা বজাত তুমি মোক খানা খাই ক'চোন আমি হা, আমি এই 2টা বজাত খানা খাব মাতিছে গাইছ, কিন্তু এই 2টা বাজি গ'লে একেলগে হাই পৰি আছে গাইছ। ভৱেশে বলবম পালি আছে, সেইটো ভাবি আমি ভৱেশে মাংস নাখায়, মই পালিছিলোঁ গাইছ, আজিৰ পৰা বাদ দিছোঁ গাইছ। ভগৱানক সেৱা কৰি মাত্ৰ ভৱেশ কেনেহেন ভৱেশে নাখায়, যিহেতু গাইছ বলবম পালি আছে, সেইটো ভাবি ভৱেশে নাখায়। যিহেতু শাওনৰ মাহ শেষ হোৱা নাই, সেইটো ভাবি ভৱেশে নাখায়। আৰু গাইছ চাই থাকোঁ ভিডিঅ'টো কেনেহেন লাগে একেবাৰে গাইছ। আপোনালোকে নাভাব মই চশমা পিন্ধি লেবেল দি আছোঁ, কিন্তু মোৰ চকুৰ অসুখ হৈছে গাইছ, সেইটো ভাবে মই চশমা পিন্ধি আছোঁ। যিহেতু হ'লেও লগৰ মাজত অসুখটো বিলাব নোখোজোঁ, সেইটো ভাবে মই চশমা পিন্ধি আছোঁ গাইছ। আৰু যিমান যি হ'লেও লগৰ লগ হৈ না গাইছ, সেইটো ভাবে মই গোটেইকেইটাকে নকৰোঁ। আৰু গাইছ কিন্তু আজি ক'তো ঘূৰিব নগ'লোঁ, সেইটো হিচাপত আমি খানা খালোঁ, খাই উঠি বহুত ভাল লাগিল। বাঢ়ি আছে গাইছ, এই আমাৰ হেলাৰা মানে গোমৰা আৰু চানাদা গোটেইখিনি এভৰিথিং ভাগি আছে গোটেইখিনি। আৰু মুন্নাদা ভাই বহি গৈছে। মুন্নাদা কেনে লাগিল? মুন্নাদা মজা একদম।
গাইজ ফাইনেলি ভাত খাবলৈ ৰেডি হ'লোঁ। চাই লওক এই মাজুদা আৰু গোমদা বহি গৈছে এক চাইডে, আৰু এক চাইডে শম্ভুদা আৰু মুন্নাদা বহি গৈছে, আৰু চানাদাই তাত ওপৰত বহি গৈছে। যিহেতু চানাদাই তলত বহিব নোৱাৰে সেইটো হিচাপত ওপৰত বহি গৈছে। আমাৰ চাই লওক এয়া মোৰ ভাতৰ কাঁহী, আৰু খাই লৈ উঠি লগ পাই আছোঁ গাইজ। চাই লওক মাজুদাৰ আমাৰ ভাত খোৱা হৈ গৈছে গাইছ। এই মাজুদাই মোক ভাত দিব আহিছে, মই নাগে বুলি কৈছোঁ গাইছ। যিহেতু এইখিনি খাব পৰা হোৱা নাই, ভাত খাব পৰা হোৱা নাই, গমই ভাত খাব পৰা নাই, তথাপিও ভাত লৈছে। চাই লওক গাইছ, এয়া আমাৰ শম্ভুদা ভাত লৈছে, আৰু এই মুন্নাৰে ভাত লৈছে। কিন্তু গাইছ খাব নোৱাৰিলে আৰু ফেলে লাভ নাই না গাইছ। আমাৰ ভাত খোৱা হৈ গ'ল, আমাৰ মানে মোৰ ভাত খোৱা হৈ গৈছে, আৰু বাকীকেইটা খাই আছে গাইছ। এইটো এটা খাই আছে, বাকী তাত খাই আছে। মোৰ খোৱা হৈ গৈছে, কিন্তু জ্বালা দিছে বহুত গাইছ, বহুত জ্বালা দিছে, ভয়ানক জ্বালা দিছে গাইছ। শুই দি আছোঁ গাইছ, একদম আৰু ৰক্ষা নাই। খাই কেনে লাগিল? হাঁহি দিছে গাইছ, জ্বালাতে তাৰমানে একো ক'ব নোৱাৰি গাইছ, এনা জ্বালা দিছে। আমাৰ এই চানাদা যিমান যি কাৰিকৰ বুলি কৈছোঁ গাইছ, যিমান যি হ'লেও চানাদা কেনে লাগিল খানাখন খাই? বঢ়িয়া ধুনীয়া লাগছে গাইছ, আৰু খাম গাইছ, আৰু আমি একদম ভাল লাগছে গাইছ। খানাখন খাই আছে একদম ভাল লাগছে, ক'ব নোৱাৰোঁ। আৰু যিহেতু আমাৰ আজি 15 আগষ্ট হিচাপে ক'তো নাগেলোঁ গাইছ, সেইটো হিচাপত খানাখন খালোঁ, কি হ'ব আৰু গাইছ। এয়া আমাৰ মাজুদা চাই লওক, একেবাৰে পানী নিয়ে একেবাৰে অৱস্থা, বাচন ধোৱা পালাত পৰছে, বাচন ধোৱা কি ক'ব আৰু গাইছ, একেবাৰে বাচন ধোৱা পালাত পৰি গৈছে। চাই লওক গাইছ, এই গোটেইকেইটা খানা খাই আছোঁ গাইছ। আৰু এই গোমদা তাতে হাত ধুবা গৈছে গাইছ, কি ক'বা, তাতে হাত ধুবা গৈছে। গোমদাক আমি কিবা সুধিম গাইছ, কেনে লাগিল খানাখন খাই? হাত চাত ধুই দে, খানা খালোঁ না, খানাখন খালোঁ বোলে, হাতখন ধুই আহোঁ বোলে গাইছ। সেই কৈ একদম আৰু ৰক্ষা নাই, কি ক'বাৰ গাইছ। এই আমাৰ মুন্নাদা কেনে লাগিল খানাখন খাই? মজা লাগছে গাইছ। আৰু আমাৰ মেইন মানুহক লাগ পাব লগা বাকী আছে গাইছ, শম্ভুদা। শম্ভু কেনে লাগিল? মজা মজা, কেনে লাগছে একদম কো, সঁচা কথা কো। চানাদে কেনে ৰান্ধছে গাইছ? বঢ়িয়া ৰান্ধছে গাইছ। গাইছ আমাৰ ফাইনেলি খানা খোৱা শেষ হৈ গ'ল, আৰু মই কলডিলা আৰু লাও লৈছোঁ, পানী যিমান যি হ'লেও লাভ এটা ল'ব লাগিব। চাই লওক গোটেই মাখা খানা হৈ গ'ল, আৰু আমাৰ এই গোমদা তাতে আছে ফোনত বিজি, কিমান কি ক'ব আৰু গাইছ। গোটেইকেইটা হৈ গ'ল। আৰু মাজুদা কেনে লাগিল খানা খাই আজি? একো ভাল লগা নাই বোলে, কি কয় আৰু। 2টা বজাত খানা খাবা, গাইছ 4টা বজাত খানা খাবা হৈছে, কি ক'ব আৰু। কিন্তু গাইছ বহুত মজা লাগছে গাইছ, চাই লওক। গাইছ আমাৰ খানা খোৱা হৈ গ'ল, যিমান যি হ'লেও গোটেইকেইটা ঘৰত যাওঁ। আৰু চাই লওক না, গোটেইকেইটা একেবাৰে ৰাস্তাই গাই আছোঁ গাইছ, একদম চাই লওক, বৈদ্য মজা লাগছে গাইছ। আৰু চাই লওক একদম মজা গোটেইকেইটাই। আৰু এয়া গাইছ যিখিনি আছিল ভিডিঅ', যদি ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব গাইছ।